ফ্ৰেণ্ডছ, আজি আপোনালোকক দেখুৱাব লৈছোঁ নেগ্ৰিম হস্পিটেল। ব'লক চাওঁ শ্বিলঙৰ নেগ্ৰিম হস্পিটেল। আগতে হয়তো কোনোবা ইয়ালৈ আহিছে নেকি নাজানো, কিন্তু আপোনালোকে চাব পাৰে, গুগলত চাৰ্চ কৰি চাব পাৰে বা ইউটিউবতো পাব যে শ্বিলঙৰ মাও ডিয়াং তাত থকা এয়া নেগ্ৰিম হস্পিটেল। বহুত চাফা ঠাই হয়, পৰিষ্কাৰ পৰিচ্ছন্নভাৱে আছে। ব'লক চাওঁ। এইপিনে চাওক, এইপিনে দেখিছেনে? এইখন হ'ল নেগ্ৰিম। এইখন ইমাৰ্জেঞ্চি হ'ল। ইয়াতে ইমাৰ্জেঞ্চি পেচেণ্ট আহে, যেনেকৈ আমাৰ আপাৰ আছামৰ ফালে আছে এইমছখন, এনেকৈ এইপিনে আছে শ্বিলঙত নেগ্ৰিমছ বুলি কয়। এইমছৰ নিচিনাই বহুত ডাঙৰ এৰিয়া হয়। এখন অতি শীঘ্ৰেই এইমছ হ'ব আৰু ডাঙৰ। এইমছ হ'ব বুলি ক'ব নালাগে, এইমছে বুলি ধৰক আৰু। এইমছৰ নিচিনাই কি ধুনীয়া ঠাই দেখিছেনে? এইটো চাওক, গেটটো দেখিলে? এইটো হ'ল গেট নেগ্ৰিমছ। শ্বিলঙৰ একদম ধুনীয়া ঠাই। পুলিচ বজাৰ হৈ সোমাই আহিলে পাব। মাও ডিয়াঙত আছে। এতিয়া আমি ভিতৰলৈ যাওঁ। ভিতৰতে সোমাই আহিলোঁ। আহি আছোঁ। এই চাওক ওপৰলৈ। ওপৰত চালে দেখিব এইখন নেগ্ৰিমছ। কিমান ধুনীয়া, বহুত ভাল লাগে। এবাৰ আহিলে আকৌ আহিব মন যায়। বেমাৰী হয় নহয় ফুৰিবলৈ। ভালকৈ চাই লওক এবাৰ এই দৃশ্যটো, ধুনীয়া লাগে দেখিছেনে? কোনো লেতেৰা নাই, চাওক অলপো লেতেৰা নাই ইয়াত। ইমান ধুনীয়া ঠাই। আমি ফুৰিবলৈ আহিব পাৰে। আমিতো ফুৰিব অহা নাই, আমি এতিয়া এটা জবত আছোঁ, প্ৰাইভেট। এতিয়া গৈ আছোঁ আমাৰ ৰুমলৈ। ৰুমটো দেখুৱাম মই আপোনালোকক। আমাৰ ৰুমটো চাব। এই যে কি ধুনীয়া ধুনীয়া ঠাই। শ্বিলং। মই থকা জেগাখিনিৰ নাম হ'ল মাও ডিয়াং নেগ্ৰিমছ হস্পিটেলত। দেখুৱাই আছোঁ মই আপোনালোকক। এইপিনে আমাৰ ৰুমটো আছে, দেখুৱাই আছোঁ মই আপোনালোকক চাব। ধুনীয়া পৰিৱেশ, সকলোৱে চাব।
সকলো ধৰণৰ সুবিধা আছে। এইপিনে চবৰে কোৱাৰ্টাৰ আছে, ধুনীয়া ধুনীয়া জেগা, ধুনীয়া ফুল ৰাস্তা, কোনো লেতেৰা নাই। চাপ আমাৰ হেন নিচিনা পিক চিক একো নাই, দেখিছে কোনেও পিক চিক নাই, তাত ধুনীয়া ফুল। ৱাও নাইচ, মজা। ফুলৰ লগত চেল্ফি এখনকে উঠোঁ বাৰু। পালোহি আৰু ৰুম পালোহি, দেখুৱাই আছোঁ মই ৰুম। ধুনীয়া ঠাণ্ডা এটা পৰিৱেশ, সকলো ডক্তৰবিলাকৰ কোৱাৰ্টাৰ। আমাৰ কোৱাৰ্টাৰ ফুল, কোৱাৰ্টাৰটো হ'ল A10, क्वार्टर नंबर 10। ये है हमारा घर, हमारा रूम ये नहीं है, वो है। पालोही ये सब है हमारा सारा गाड़ी पाई गलोহি আৰু। ভিডিঅ'টো কেনে পালে জনাব ৰাইজ, ভাল লাগিলে শ্বেয়াৰ কৰিব। নতুন চেনেল শ্বিলঙত আহি খুলিছে। নাই মাৰি লওঁ, ধুনীয়া বাগান, ঠিক আছে, বাই বাই।